হাই ফ্ৰেণ্ডছ, মই সংগীতাই আপোনালোকক প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেল অশ্ৰুৰূপাললৈ স্বাগতম জনাইছোঁ। পলমকৈ হ'লেও সকলোলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সকলোৱে জীৱনত এবাৰ হ'লেও প্ৰেমত পৰিছোঁ, নহয়নে বাৰু? প্ৰেম এটি হৃদয় চুই যোৱা মিঠা অনুভৱ, যাৰ পৰশে জীৱনলৈ আনে সম্পূৰ্ণতা আৰু শিহৰণকাৰী মাদকতা। প্ৰেমে আমাৰ জীৱন মধুৰ কৰি তোলে। ভালপোৱা এটি মিঠা অনুভৱ, উশাহৰ প্ৰতিটো শিহৰণত উঠলি উঠা মৃদু কম্পন, য'ত সপোনৰ নাই পৰিধি। আপোনালোকে বাৰু কবিতা শুনি বা পঢ়ি ভাল পায়নে? কবিতা হ'ল হৃদয়ৰ পোৱা নোপোৱা, মৰম ভালপোৱা ইত্যাদি ভাৱবোৰ প্ৰকাশ কৰিব পৰা এক উত্তম মাধ্যম। এই চেনেলটোত মোৰ কিছু অনুভৱ কবিতা আকাৰে প্ৰকাশ কৰা হ'ব। প্ৰতি সপ্তাহে আপোনালোকে মোৰ এটা নতুন কবিতা উপভোগ কৰিব পাৰিব। ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো টাচ কৰিব যাতে মোৰ প্ৰতিটো নতুন কবিতাৰ ন'টিফিকেশ্যন অতি সহজে পাব পাৰে। আহকচোন মোৰ প্ৰথমটো কবিতা উপভোগ কৰোঁ। কবিতাৰ শিৰোনামা, তোমাৰ প্ৰেমত পৰিছোঁ নেকি মই? বহুতে মোক প্ৰশ্ন কৰে, তই বহুত সলনি হলি ৰে। মোৰ উত্তৰত মই কওঁ, নাই ৰে, সেই আগৰজনীয়ে আছো দেখোন। সলনি হৈছে মাথো মোৰ চেহেৰাটো, আৰু হঠাৎ যেন উশাহবোৰ ছুটি হৈ আহে। বুকুখন কিবা যেন উখল মাখল। কি হৈছে একোচোন ভাবি নাপাওঁ। চকু মুদিলেই যেন ভাহি আহে কাৰোবাৰ প্ৰতিচ্ছবি। মই বাৰু প্ৰেমত পৰিছোঁ নেকি? হৃদয়ত হাত ধুই নিজকে প্ৰশ্ন কৰোঁ। তো মই দেখিছোঁ ফুটা নুফুটা এটি হাঁহি, জোনাকত তিৰবিৰাই থকা সৰিয়হফুলীয়া এখন মুখ আৰু সাগৰ নীলা দুচকু, য'ত মই উটি যাওঁ বাৰে বাৰে। লাগি চাই ৰওঁ, দুভৰিত উজুতি খাওঁ এখন অনন্য আকাশ তুমি, যাৰ চাঁদ মোৰ বুজি মোৰ হালধীয়া হাঁহিয়ে লুকা-ভাকু খেলে। তোমাৰ বাবে মোৰ মৰমখিনি হয়তো নিচেই নগণ্য, তথাপিও তোমাক ভাল পোৱাত তুমি মোক বাধা দিব নোৱাৰা, যিহেতু ভালপোৱাবোৰ মোৰ নিজৰ। তুমিতো নাছিলা বতাহ, কেনেকৈ আজি তুমি হলাহি মোৰ উশাহ? সঁচাকৈ তোমাৰ প্ৰেমত পৰিছোঁ নেকি মই? মই মাথো তোমাক অনুভৱ কৰিব বিচাৰোঁ, উশাহ হৈ নামি আহা মোৰ বুকুলৈ।